নমস্কাৰ মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী আৰু মই আপোনালোকৰ আপুনি সাৱধান হওক আপুনি সাজু হওক কৰোনাৰ লগত যুঁজিবৰ বাবে কাৰণ এক নতুন ভেৰিয়েণ্টে পুনৰ প্ৰৱেশ কৰিছে মানুহৰ মাজত কৰোনাৰ এক নতুন ভেৰিয়েণ্ট প্ৰৱেশ কৰিছে মানুহৰ সমাজত গতিকে আপুনি সতৰ্ক হোৱাটো দৰকাৰ আপুনি সাৱধান হোৱাটো দৰকাৰ আমি বুজো কৰোনাৰ কথা ক'লে আপোনাৰ খং উঠে কৰোনা কিয় বিহুৰ সময়ত আহে কৰোনা কিয় নিৰ্বাচন আহিলে হয় স্বাভাৱিকতে আপোনাৰ প্ৰশ্ন উত্থাপন হয় কিন্তু এই প্ৰশ্নৰ মাজত শাশ্বত সত্যটো ইতিমধ্যে আপোনালোকৰ অৱগত 24 ঘণ্টা পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্পৰ্কে এখন বৈঠকত বহিল আৰু বৈঠকৰ পিছত ইতিমধ্যে কৰোনাৰ নতুন প্ৰজাতি সম্পৰ্কে বহু দিশ উন্মোচন হ'ল আমি স্ক্ৰীনত আমি দুয়ো আপোনালোকক বুজাব বিচাৰিছোঁ কি তথ্য আহিছে দেশজুৰি কোভিডৰ নতুন ভেৰিয়েণ্টৰ আতংক কোভিডৰ নতুন ভেৰিয়েণ্ট আহিছে আপুনি সাৱধান হওক আপুনি সাজু হওক পুনৰ কোভিডৰ লগত যুঁজিবৰ বাবে XBB.1.16 ভেৰিয়েণ্টে সৃষ্টি কৰিছে আতংকৰ নতুন ভেৰিয়েণ্ট আহিছে কোভিডৰ এতিয়ালৈকে 1300 জনতকৈ অধিক লোক আক্ৰান্ত হৈছে কোভিডৰ দ্বাৰা হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিডে হয় হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট দেশৰ বহু ৰাজ্যত ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট XBB.1.16 XBB.1.16 মহাৰাষ্ট্ৰ তেলেংগানা কৰ্ণাটক গুজৰাটত কোভিডৰ নতুন ভেৰিয়েণ্টৰ নমুনা ধৰা পৰিছে আমি আপোনালোকক জনাই আছো কোভিডৰ নতুন ভেৰিয়েণ্ট আহিছে কোভিডৰ এই নতুন ভেৰিয়েণ্ট ধৰা পৰিছিল জানুৱাৰী মাহত আৰু তাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল আৰু তাৰ পিছতে দেশবাসীক সতৰ্ক কৰি দিয়া হৈছে সমগ্ৰ দেশত কোভিডৰ দ্বাৰা আক্ৰান্ত হৈছে 1300 জনতকৈও অধিক লোক আৰু সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আহ্বান জনাইছে যাতে সকলোৱে মাস্ক পৰিধান কৰে বুধবাৰে কোভিডৰ সংক্ৰমণক লৈ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠিত কৰিছিল এখন জৰুৰী বৈঠক লক্ষণীয় যে 24 ঘণ্টা পূৰ্বে এই ভেৰিয়েণ্ট 1100 আছিল এতিয়া 1300 হৈছে মুঠ 1300 ইতিমধ্যে হৈছে আৰু নতুন ভেৰিয়েণ্ট অৱশ্যে কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ এইমছৰ প্ৰাক্তন সঞ্চালক ডাক্তৰ ৰণদীপ গুলেৰিয়াৰ মন্তব্য সমগ্ৰ দেশত 1300 জনলৈ বৃদ্ধি XBB.1.16 ভেৰিয়েণ্টক লৈ আতংকিত হোৱাৰ কাৰণ নাই আতংকিত আপুনি কোনো কাৰণত নহ'ব কিন্তু সাৱধান নিশ্চিতভাৱে হ'ব লাগিব দেশজুৰি কোভিডৰ এই ভেৰিয়েণ্টৰ নতুন আতংক এই ভেৰিয়েণ্টৰ আতংকৰ মাজত আমি সাৱধান হ'ব লাগিব XBB.1.16 ভেৰিয়েণ্টে সৃষ্টি কৰিছে আতংক ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল 24 ঘণ্টা পূৰ্বে 1100 আছিল এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত লোক আৰু এতিয়া 24 ঘণ্টা পিছত 1300লৈ ইতিমধ্যে বৃদ্ধি হৈছে আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা 3 বছৰ পূৰ্বে ঠিক আজিৰ দৰে এটা দিনত আপুনি কাহি বজাইছিলে বা আপোনাৰ কোনো সতীৰ্থই কাহি বজাইছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক আহ্বান জনাইছিলে কাহি বজাবৰ বাবে শংখ বজাবৰ বাবে ঘণ্টা বজাবৰ বাবে কাৰণ কোভিডৰ সৈতে যুঁজিবৰ বাবে জনতা কাৰফিউ দিয়া হৈছিল আৰু তাৰ পিছতে 3 বছৰ অতিক্ৰম কৰিলে মানুহে ভাবি লৈছিল যে ভ্যাকচিন লোৱাৰ পিছত হয়তো কোভিড নোহোৱা হ'ব কিন্তু ভ্যাকচিন লোৱাৰ পিছতো কোভিড এতিয়াও মানুহৰ মাজত আছে হয়তো আৰু বহু দিনলৈ থাকিব নতুন ভেৰিয়েণ্ট কোভিডৰ আহি আছে আৰু এটা নতুন ভেৰিয়েণ্ট আহিছে মানুহৰ মাজলৈ আৰু সেই সময়তে প্ৰশ্ন উত্থাপিত হৈছে যেতিয়াই ৰাইজে বিহু উদযাপন কৰিব বিচাৰে যেতিয়াই ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াই কিয় কোভিডে নতুন ৰূপ ধাৰণ কৰি মানুহৰ মাজলৈ আহে সমগ্ৰ পৃথিৱীত এতিয়াও কোভিডৰ ওপৰত নানান গৱেষণা ইতিমধ্যে চলি আছে এই গৱেষণাত বিশেষকৈ আমেৰিকাই সন্দেহৰ দৃষ্টিৰে আজিৰ তাৰিখতো চাই আছে কাক চাই আছে চীনক চাই আছে চীনৰ গৱেষণাগাৰত কি ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি হৈছিল সেয়া 3 বছৰ পূৰ্বে আপোনালোকৰ অৱগত তাৰ পিছতো আমেৰিকাই এতিয়াও স্পাই লগাই থৈছে আৰু চেষ্টা কৰিছে যে চীনাত এই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি আৰু কৰি আছে নেকি 3 বছৰ ধৰি এই ধৰণৰ পৰিস্থিতি কৰি আছে নেকি কিয় নতুন ভেৰিয়েণ্টৰ জন্ম হৈছে এই সম্পৰ্কে আমেৰিকাই এতিয়াও গৱেষণা চলাই আছে তেওঁলোকৰ চোৰাংচোৱা সংস্থাত এই সম্পৰ্কত ব্যৱহাৰ কৰি আছে কিন্তু তাৰ মাজত ট্ৰেজিক খবৰ আমাৰ বাবে খবৰ আমাৰ দুখৰ খবৰ বহাগৰ বতৰৰ সময়ত নিৰ্বাচন চমু চামি অহাৰ সময়ত আমাৰ বাবে দুখৰ খবৰ যে এক নতুন ভেৰিয়েণ্টে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল 1100 জনৰ পৰা এতিয়া 1300 জনলৈ বৃদ্ধি পালে তেনে ৰোগীৰ সংখ্যা স্ক্ৰীনত আকৌ এবাৰ আপোনালোকক সমগ্ৰ তথ্য দেখাব বিচাৰিছোঁ মন কৰিবলগীয়া তথ্য আপোনালোকৰ সন্মুখত কোভিডৰ নতুন ভেৰিয়েণ্ট দেশজুৰি কোভিডৰ নতুন ভেৰিয়েণ্ট আতংকিত নহ'ব কিন্তু সাৱধান নিশ্চিতভাৱে হ'ব লাগিব আপুনি XBB.1.16 ভেৰিয়েণ্টে সৃষ্টি কৰিছে আতংক আমি আপোনালোকক জনাই আছো হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিডে মানুহৰ মাজলৈ পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰি কোভিডে প্ৰৱেশ কৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট ধৰা পৰিছে
সমগ্ৰ দেশত এতিয়া বহু লোক আক্ৰান্ত হৈছে দেশৰ বহু ৰাজ্যত ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট XBB.1.16 আৰু সেই সময়তে মহাৰাষ্ট্ৰ তেলেংগানা কৰ্ণাটক গুজৰাট কোভিডৰ নতুন ভেৰিয়েণ্টৰ নমুনা ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্টে এতিয়া মানুহক সন্ত্ৰাসিত কৰি তুলিছে কিন্তু সেই মুহূৰ্ততে আমি আপোনালোকক জনাব বিচাৰিছোঁ আপুনি আতংকিত নহ'ব আপুনি মাত্ৰ সাৱধান হওক কোভিডৰ এই নতুন ভেৰিয়েণ্ট ধৰা পৰিছিল জানুৱাৰী মাহত আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল সমগ্ৰ দেশত কোভিড আক্ৰান্তৰ সংখ্যা এতিয়া 1300 জনলৈ বৃদ্ধি পাইছে হঠাৎ বৃদ্ধি পাইছে হঠাৎ সংক্ৰমণ বৃদ্ধি পাইছে শেহতীয়াভাৱে কৰ্ণাটকত ৰোগীৰ সংখ্যা অধিক বুলি জানিব পৰা গৈছে বুধবাৰে কোভিড সংক্ৰমণক লৈ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠিত কৰিছিল এখন জৰুৰী বৈঠক আৰু এই বুধবাৰৰ দিনটো আপোনাৰ বাবে এক ঐতিহাসিক দিন কোভিডৰ এই নতুন ভেৰিয়েণ্টক লৈ সকলোকে কোভিড নীতি নিয়ম মানি চলাৰ বাবে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে অৱশ্যে কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ এইমছৰ প্ৰাক্তন সঞ্চালক ডক্টৰ ৰণদীপ গুলেৰিয়াই মন্তব্য কৰিছে যে আপুনি আতংকিত নহ'ব আপুনি কেৱল সাৱধান হৈ থাকক আমি আশা কৰিম আপুনি যি ধৰণৰ SOP ইতিমধ্যে উলিওৱা হৈছে কোভিডৰ এই SOPৰ ওপৰত আপোনালোকে গুৰুত্ব দিব সাৱধান হ'ব আতংকিত হোৱাৰ প্ৰয়োজন নতুন ভেৰিয়েণ্ট অধিক ভয়ানক বুলি কোৱা হোৱা নাই আশা কৰিম বহাগৰ বতৰ বিহুৰ বতৰ এই বিহুৰ বতৰ আপোনাৰ মোৰ আমাৰ সকলোৰে বাবে মংগল হওক সুন্দৰভাৱে যাওক এক আতংকই যাতে আমাক গ্ৰাস নকৰক আমি যাতে ঘৰৰ পৰা নোলাবলগীয়া পৰিস্থিতি নাহক আৰু এই কথা আপুনি মই ভবাৰ দৰে যাতে নহয় যে নিৰ্বাচন আৰু বিহু আহিলেই কেনেকৈ আহি কোভিড পায় এই প্ৰশ্ন যাতে আকৌ এবাৰ উত্থাপন নহয় আমাৰ বাবে তেনে পৰিস্থিতি নাহক আমি সকলোৱে সেয়াই কামনা কৰিম যিসকলে ভেকচিন লৈছে তেওঁলোকক এই ভেৰিয়েণ্টে আক্ৰান্ত কৰিবনে নাই বা তেওঁলোক এই ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হ'বনে নাই সেয়া হয়তো পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু যদি আপুনি ভেকচিন লৈছে তেতিয়াহ'লে আপুনি অন্তত নিশ্চিন্ত হৈ থাকক ক'ৰবাত নহয় ক'ৰবাত ভেকচিন নলোৱা সকলতকৈ আপুনি ক'ৰবাত নহয় ক'ৰবাত এতিয়াও সুৰক্ষিত তেন্তে আপোনাৰ পৰা বিদায় ল'ম স্ক্ৰীনত আকৌ এবাৰ মূল কথাখিনি আপোনালোকৰ সন্মুখত আপোনালোকে জানিবৰ বাবে এই তথ্য আগবঢ়ালোঁ